তিনিখন গাড়ী ধৰা হ'ল। কি লৈ আহিছে এইবিলাক? চেন গ্ৰেভেল। তেওঁলোকৰ চালান নাই নেকি? চালানটো নাই, তেওঁলোকে মই গাড়ীখন আমি বামুণগাঁও বনশিবত ৰখি আছিলোঁ, তাৰ গাড়ীখন ছিগনেল লৈ ৰখিল। কি তেওঁলোকৰ বিভাগীয় নথিপত্ৰ বিচাৰিলোঁ যে এইটো ডেছপাছ কৰা কাগজ পাতি আছে নাই, বোলে আছে বুলি মই চাওঁ বুলি কিনে বোলে মালিকে লৈ আহিছোঁ। মালিক ক'ত? বোলে মালিক পিছত আহিলে মই গাড়ীৰ লগত চালান থাকিব লাগিব। নাই যে ৰোৱা বুলি কওঁতে মই গাড়ীখন চালোঁ, এখন গাড়ী চালান দেখুৱাব নোৱাৰিলে। শেষত দেখিলোঁ ড্ৰাইভাৰ আটাইকে পলাই গুচি গ'ল, গাড়ীখন এৰি থৈ গুচি গ'ল। তেওঁলোকে মই ডিপো খাওঁ ৰেঞ্জাৰটো জনালোঁ যে গাড়ীখন এনেকুৱা হৈ গ'ল, তেওঁলোকে ধৰালতে ড্ৰাইভাৰ তেওঁলোকে পলাইছে। গোটেইকেইজন পলাইছে। গাড়ী তিনিখন ন? গাড়ী তিনিখন গাড়ী মানে নম্বৰবিহীন গাড়ী। তেওঁলোকে গাড়ীখনৰ নম্বৰ চম্বৰ একো নাই। এইটো চেন গ্ৰেভেল আনিছিলে। এতিয়া কি কৰিব গাড়ী? সেইটো আমি এতিয়া লংকাৰ আমি আঞ্চলিক ৰেঞ্জলৈ লৈ যাম, বন কাৰ্যালয়লৈ লৈ যাম, তাত গৈ ৰাখিম। তাৰপৰা ৰেঞ্জাৰ এটা ভিডিঅ' ৰেঞ্জাৰে ল'ব আৰু। এওঁলোকে এনেকৈয়ে চলি থাকে নেকি বাৰু? দেখা যায় চেনগ্ৰেভেলটো বহুত দিন অহা নাই। এতিয়া আমি চেক কৰোঁতে ধৰা পেলাই তেওঁলোকে এনেকৈ ভাবিছিল নেকি নাজানো, কিন্তু আমি ধৰাত চেক কৰাতে তেওঁলোকে কাগজ পাতি দেখুৱাব নোৱাৰিলে।